আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ভিডিঅ' ইনশ্বট এপত কেনেকৈ এডিটিং কৰিব সেইটো দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে মনোযোগ সহকাৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব যাতে সকলোৱে চাব পাৰে। বলক মই দেখুৱাই দিছোঁ ইনশ্বট এপত গৈ কিনে আপোনালোকে কেনেকৈ এটা ভিডিঅ' এডিটিং কৰি আপলোড কৰিব পাৰিব। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ইনশ্বট এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। মই যিহেতু কৰা আছে মই ইয়াতে ডাইৰেক্ট ক্লিক কৰিছোঁ। ইয়াত আপুনি ফটো ভিডিঅ' দেখা পাব। ফটোটো মই পিছত দেখুৱাই দিম। মই প্ৰথম ভিডিঅ'টো দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'ত ক্লিক কৰি ইয়াৰ পৰা এটা ভিডিঅ' আপোনালোকে চুজ কৰিব। মই ইয়াতে ভিডিঅ'ত ক্লিক কৰিলোঁ। ভিডিঅ'ৰ পৰা মই এটা সৰু ক্লিপ লৈ দেখুৱাই দিছোঁ। মই এইটো ভিডিঅ' লৈছোঁ। ৰাইট চিন ক্লিক কৰিলোঁ। ভিডিঅ'টো ইয়াতে আহি গ'ল। ইয়াতে আপোনালোকে ইনশ্বট ইয়াতে লগোটো দেখিছে ইনশ্বট লগোটো আপোনালোকে আঁতৰাব। পুৰণ চিনটো ক্লিক কৰি আঁতৰাই ল'ব। মই ইয়াতে যদি লং ভিডিঅ' যদি আপোনালোকে বনাব বিচাৰে তেতিয়াহ'লে আপোনাৰ 1:1 ৰাখিব। মই 1:1 কৰি দিলোঁ ইয়াতে। কৰি দিয়াৰ পিছত আপোনালোকে এইটো ৰাইট চিনটো ক্লিক কৰি দিব, ছেভ হৈ যাব। কিন্তু আপোনালোক আকৌ কৈছোঁ ইয়াতে যিটো পুৰণ চিনত যিটো ইনশ্বট যিটো লাগি আছে সেইটো আপোনালোকে আঁতৰাই ৰাখিব, নহ'লে ইছ্যু লাগি যাব আপোনালোকৰ। সেইটো আপোনালোকে সদায় কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে অডিঅ'ত যাব। অডিঅ'ত গৈ কিনে আপোনালোকে ইয়াতে ভইচ বা আপোনালোকে গান বা মিউজিক আপোনালোকে এড কৰিব পাৰে। এইটো কৰাৰ পিছত ৰাইট চিনটো আপুনি ক্লিক কৰি দিব বা ষ্টিকাৰ লগাব পাৰে। মই ইয়াতে লিখাটো দেখুৱাই দিওঁ আপোনালোকে লিখাটো কেনেকৈ লিখিব। ইয়াতে আপুনি টিত ক্লিক কৰিব। মই যদি ইয়াতে লিখোঁ আপোনাক গুড মৰ্ণিং এভৰিৱান এনেকৈ লিখিলোঁ। আপোনালোকে এইটো সৰু ডাঙৰ কৰিব পাৰে। এনেকৈ ইয়াতো ৰাখিব পাৰে, তলতো ৰাখিব পাৰে। যেনেকৈ আপোনালোকৰ সুবিধা হয় ঠিক তেনেকৈ ৰাখিব। যদি আপোনালোকে এইটোকে যদি মানে ইয়াতে ছেভ কৰি দিলে, ছেভ কৰি দিয়াৰ পাছত আপোনালোকে আকৌ এডিট কৰিব পাৰিব। এইটোত যদি আপোনালোকে এনেকুৱা ৰাখিব পাৰে, এনেকুৱা ৰাখিব পাৰে, এনেকুৱা ৰাখিব পাৰে, আপোনালোকে চাই ল'ব। যেতিয়া আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব পাৰিব, সুবিধা হ'ব। এইটোকে আপোনালোকে যদি এনেকৈ ডাঙৰ কৰি দিব পাৰিব। ইয়াতে আপোনালোকে লগাই দিলে বা তলতো আপোনালোকে লগাই দিব পাৰে। মই আৰু এটা বস্তু আপোনালোকে ইম্পৰ্টেণ্ট বস্তু শিকাই দিম, পিপ কৰাটো শিকাই দিম। এইটোকে যদি আপোনালোকে গুড মৰ্ণিং যদি গোটেই ভিডিঅ'টো যদি ল'ব বিচাৰে ইয়াতে এৰ'চিনি ক্লিক কৰিব, ক্লিপ এণ্ড কৰি দিলে আপোনালোকৰ গোটেই ভিডিঅ'টোতে গুচি যাব। ইয়াৰ পিছত আপুনি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আকৌ এটা ইম্পৰ্টেণ্ট ছেটিং থাকিলে পিপ কৰাটো মই বহুতে সুধি আছে কেনেকৈ আমি ফটো এখন লগাই ভিডিঅ'টো বনাম। তো আপোনালোকে ফটো ক্লিক কৰিব। ফটো ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এখন ফটো চুজ কৰিব। মই এইখন ফটোতে দেখুৱাই দিছোঁ। এইটোক আপোনালোকে অকণমান ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি এনেকৈ ধৰক চাইডৰ পৰা ক্ৰপ কৰিলে এনেকৈ আপোনালোকে ক্ৰপ কৰি ল'লে। ক্ৰপ কৰি আপোনালোকে ৰাইট চিনটো ক্লিক কৰিলে। এইখন ফটোক আপোনালোকে ছাইডত এনেকৈ লগাই দিব পাৰে বা ওপৰত লগাব পাৰে। যে আপোনালোকে লগাব বিচাৰে তেনেকৈ লগাব পাৰে। যদি গোটেই ভিডিঅ'টো লগাব বিচাৰে তেতিয়া ইয়াতে আপোনালোকে ক্লিপ এণ্ড কৰি দিব, গোটেই ভিডিঅ'টোতে যাব। আপোনালোকে ছেভ কৰি দিলে। ছেভ কৰি দিয়াৰ পিছত যদি আপোনালোকে এই ভিডিঅ'টোত কিবা আকৌ ভিডিঅ' এড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্লাছত যাব। প্লাছত গৈ কিনে আকৌ ভিডিঅ'ত যাব। ভিডিঅ'ত আহি কিনে আপোনালোকে আৰু এটা শ্বৰ্ট ক্লিপ ইয়াৰ পৰা লৈ ল'ব পাৰিব। ভিডিঅ'ত ক্লিক কৰিলে আপোনালোকে আৰু ইয়াতে প্লাছ কৰি দিব পাৰিব। মই ইয়াতে এইটো আকৌ শ্বৰ্ট ক্লিপ লৈ ইয়াতে মই প্লাছ কৰি দিলোঁ। কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইয়াৰে আকৌ চাইজটো কিন্তু ঠিক কৰি ল'ব। চাইজটো আপোনাৰ আগৰ যিটো চাইজ সেই চাইজটো আপোনালোকে বনাই ল'ব। ঠিক তেনেকুৱাকৈ লোৱাৰ পিছত আকৌ এইটো আছিলে আৰু ইয়াত আপোনাৰ ভলিউমটো আপোনালোকে বঢ়াই দিব পাৰে। তাৰপিছত আৰু এটা আছে আপোনাৰ স্পীড। যদি আপুনি কথা কোৱাখিনি যদি অকণমান স্পীডটো বঢ়াব বিচাৰে তেতিয়াহ'লে স্পীডটো আপোনালোকে ইয়াতে 100 হৈ আছে তো অকণমান 2-3 এনেকুৱাকৈ অলপ বঢ়াই দিব পাৰে। বঢ়াই দি আপোনালোকে ৰাইট চিনটো ক্লিক কৰি দিব। ঠিক তেনেকুৱাকৈ আপোনালোকে ভিডিঅ'বিলাক এডিটিং কৰিব পাৰে। যেতিয়া আপোনালোকে ইয়াতে কাম কৰি গৈ থাকিব পাৰিব, নিশ্চয় বুজি পাই গৈ থাকিব। বেকগ্ৰাউণ্ডত যদি ক্লিক কৰে বেকগ্ৰাউণ্ডটো আপুনি এনেকুৱাকৈ লগাব পাৰে। যিকোনো আপোনালোকে বেকগ্ৰাউণ্ড ৰাখিব পাৰে। আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে সকলোৱে শ্বেয়াৰ কৰি দিব।